আজি আসাম ষ্টেট হকি এছ'চিয়েশ্যনৰ দ্বাৰা আমাৰ কোকৰাঝাৰ চাই চেণ্টাৰৰ তত্বাৱধানত এখনি চিটি লীগ ইয়াতে আৰম্ভ হৈছে। ইয়াতে আমাৰ অসমৰ এছ'চিয়েশ্যনৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী বৈশ্য ডাঙৰীয়া ইয়াত উপস্থিত হৈছে, লগতে আৰু অফিচ বেয়াৰাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট হকি এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত হৈছে আৰু BTCৰ স্পৰ্টছ আমাৰ অফিচাৰসকল ইয়াত উপস্থিত হৈছে আৰু চাৰিটা চিটিৰ প্লেয়াৰসকলে ইয়াত আহি খেলখনত অংশগ্ৰহণ কৰিছে। খুব ধুনীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, ভাৰত চৰকাৰৰ এটা আদকধুনীয়া এটা খুব আধুনিক ধৰণৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কোকৰাঝাৰ চাই চেণ্টাৰত আছে। এই ইয়াত আজি যিটো খেলখন অনুষ্ঠিত হ'ল, আমাৰ টীম প্লেয়াৰ্ছসকলে খুব ভাল ধুনীয়াকৈ তেখেতসকলে খেল খেলিছে আৰু মনটো খুব ভাল লাগিছে আজি। কিন্তু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে BTC অঞ্চল হিচাপে হকী গেমটো ইমান পপুলাৰ হোৱা নাই এতিয়াও, কিন্তু এইটো খুব পপুলাৰ আৰু ইণ্ডিয়াৰ মষ্ট ফেভাৰিট গেম আৰু ইণ্ডিয়া সেইটোলৈ বিশ্ব দৰবাৰলৈ নাম কৰিব পাৰিছে আৰু বিশ্ব দৰবাৰত খেলিব পাৰিছে। এই যিটো ডিচিপ্লিন, এই ডিচিপ্লিনৰ হয়তো আমাৰ BTC অঞ্চলৰ ল'ৰা ছোৱালী ইমান ইণ্টাৰেষ্টেড আমি কৰাব পৰা নাই, যদিও খুব টেলেণ্ট আছে আৰু ইয়াৰ টেলেণ্টটো আমি এক্সপ্লইট কৰাত অলপ মানে পিছুৱাই আছোঁ। কিন্তু যি খেলখন আজি মই দেখিছোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰখন দেখিলোঁ যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিমান মানে হিডেন টেলেণ্ট, এই হিডেন টেলেণ্ট হকী টেলেণ্ট ল'ৰা ছোৱালীক আগুৱাই লৈ অহাত এটা সুবিধাটো আছে, কাৰণ ইয়াত ইমান মানে ফেচিলিটি আছে। এই ফেচিলিটি সুবিধাটো আমি এক্সপ্লইট কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি এক্সপ্ল'ৰ আৰু এক্সপ্লইট আমি কিবা কৰিব লাগিব, সুবিধাটো ল'ব লাগিব, সুবিধা গ্ৰহণ কৰিব লাগিব। মই আজি এই BTC অঞ্চল আৰু কোকৰাঝাৰত হকীৰ এটা জাগ্ৰত লৈ আহিবৰ কাৰণে যুৱক যুৱতীসকলক আহ্বান জনাম। আমাৰ স্পৰ্টছ অফিচিয়েলসকলক মই আহ্বান জনাইছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনসকল আছে, তেখেতসকলৰো মই এই খেলখনৰ জাগ্ৰত কৰি উঠোৱাত সহায় আগবঢ়াবলৈ মই অনুৰোধ জনাম। মই ভাবিছোঁ যে এইবাৰ খুব ভাল এটা জাগ্ৰত হ'ব আৰু ইতিমধ্যে মই গম পাইছোঁ কি গেম আছিলে, ইষ্ট জ'নৰ নেশ্যনেল লেভেল ইষ্ট জ'নৰ 1 ছেপ্টেম্বৰৰ পৰা ইয়াতে আমাৰ হকী মেটছ পাতিবলৈ গৈ আছে। ইয়াতে ষ্টেট বা আমাৰ ষ্টেট কমিটি আৰু চাই একেলগে থাকি কোকৰাঝাৰ অঞ্চল বা BTC অঞ্চলৰ সকলো খেলপ্ৰেমী ৰাইজক, হকীপ্ৰেমী ৰাইজক লৈ পেলাই এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আহ্বান জনাইছে। মই আশা ৰাখিছোঁ বা মই স্পষ্টকৈ মই ক'ব পাৰোঁ যে ছেপ্টেম্বৰ মাহত হ'ব লগা যিটো ইষ্ট জ'নৰ নেশ্যনেল লেভেল যিটো হকী টুৰ্ণামেণ্ট, এই টুৰ্ণামেণ্টখন সুচাৰুৰূপে হৈ যাব আৰু চবকে সহায় সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ আৰু সহযোগ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। এটা ভাল পাব্লিচিটি হৈ গ'ল।